Hello, welcome and welcome back to Wasipa's vlog. তো এতিয়া হৈ গ'ল গধূলি গুড ইভিনিং আৰু আমি আজি কিবা এটা বনাই খাম অ'কে তো লেটছ গেট ষ্টাৰ্টেড এয়া আমাৰ ৱাচিফা বাইদেৱে আম কাটিছে কি কৰিবলৈ কি বনাওঁ আজি মেংগো শ্বেক শ্বেক মেংগো শ্বেক মানে মই লাষ্ট পষ্ট এটা দিছিলোঁ ফেচবুক আৰু ইনষ্টাগ্ৰামত তো মোক ক'লে যে তুমি নিজৰ হাতেৰে কিবা এটা বনোৱা আমটো হাতেৰে বনোৱা নাই বাৰু মেংগো শ্বেকটো হাতেৰে বনাম এতিয়া পোকে চোকে দি নিদিবা তুমি নাই ভোক নাই নিচিনা আমি বহুত বেছি গৰম লাগি আছে ঠাণ্ডা কিবা এটা খাব মন গৈ আছে তো আম শ্বেক বনাই খাওঁ আৰু লকডাউন বাকলি চাকলি দি দিছোঁ একো খাবলৈ নাই আৰু মেংগো নাখাওঁ মেংগো শ্বেক খাম জলকীয়া আপোনালোকে কোনে কোনে খায় ভোট জলকীয়া এয়া চব সিহঁতৰ ঘৰত কিমান ধুনীয়া আচাৰ ভৰাইছে মই জেলি লাগিলে লৈ যাব দেই ঐ পিনাট বাটাৰ আছে কিনাৰত কিন্তু তাত বোলে জেলিহে আছে খাই দিব ৰ'ব উধৰ এয়া হয় মানে আমৰ জেলি দেই দেখাত মানে বগৰীৰ নিচিনা লাগিছে বাইদেৱে ফুড কালাৰ দি দিছে এয়া হয় আমৰ জেলি ৰেচিপি কোনে শিকালে কৈ দে ৰেচিপি বায়ে শিকালে দেই মোৰ তাকেহে পাই মোৰ মুখখন নেদেখোঁতে ভাল আৰু মই মানে ফ্ৰুট খাই বেয়া পাওঁ মানে প্ৰথম কথা হৈ গ'ল ছেকেণ্ড কথা হৈ গ'ল মই জাহাজী কল খাই ভাল পাওঁ আমটো মানে মিঠা হ'লে ভালেই লাগে কিন্তু টেঙা হ'লে কেঁচা হ'ব লাগে পকা আম টেঙা হ'লে ভাল নাপাওঁ মানে বুজি পালা আৰু বৰ এটা পেলপেলীয়া আমবোৰ মই ভাল নাপাওঁ একদম পূৰা ঠিক খচাক কৰি থাকে আমটো পিৰিক পেনকৈ আছে এনেকৈ হাতত ল'লে আঙুলি ফাটি ওলাই যায় যে এইবাৰ আমটো চুপি পিনি খাবলৈ নহ'লে গম পোৱা নাই চব লাগে গোল গোল কৰি যে বাকলি থাকি যায় মানে বাকলি লগত ফুটা কৰিবলৈ খাই যায় জলকীয়া গুড়ি হালধি গুড়ি মছলা গুড়ি ধনিয়া চব এফালৰ পৰা দি দিবা সেইটো কোনে কোনে খাব ক'ব আপোনালোকে তেনেকুৱা বস্তু মিক্সাৰ শ্বেক খাই ল'লে দিনত গৈ দিব লাগিব আমন তাজা এয়া হৈছে চেনি চামুচ চামুচ নাই হাতেৰে খাই দিছে এনেকৈ চব আপোনালোকে বয়াম পাই এনেকৈ থাকিব যদি সৰহকৈ পৰি যায় আমাৰ গাত দুখ নাই ঠাণ্ডা ঠাণ্ডা বৰফ এডোখৰ দুডোখৰ তিনিডোখৰ চাৰিডোখৰ পাঁচডোখৰ ছয়ডোখৰ সাতডোখৰ আঠডোখৰ এলেহুৱা নডোখৰ দহডোখৰ 11ডোখৰ এয়া 12 এয়া খাই যদি কৰোণা হয় গাইজ আমাক নক'ব কিন্তু এইটো কেনেকৈ খুলিছে চাব এনেকৈ কটাৰী এখনকৈ কাটি দিব আঙুলি কাটিলে আমাৰ দুখ নাই এইখিনি মিক্সাৰত পিছতে যিটোহে ঘটি হ'ল দেখিছে নহয় এতিয়া এইখিনি খোৱাৰ পিছত পূৰা চাফা কৰিব লাগি যাব লাগিব মই নহ'লে বেয়া মাৰ খাম
তুমি খাই কেনেকুৱা পালা খাই ভালেই লাগিলে কিন্তু কাজুতে সেমেকি গ'ল আৰু চব ড্ৰাই ফ্ৰুটছ তলত থাকি গ'ল আপোনাৰ লাষ্টত উলিয়ালে খাব লগা হৈছে আপোনালোকে এইটো ৰেচিপি বনাই চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে খাই কিন্তু মই বহুত বেছি ভাল পালোঁ আৰু যোনে যোনে মোক ৰিকুৱেষ্ট কৰিছিলে যে তুমি কিবা নিজে এটা বনাই পিনি দিয়া তো এইটো আছিলে আজি ব্লগ আৰু গৈছে আপোনালোকে ভাল পাব আৰু আৰু তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব অ'কে তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত লগ পাম বাই 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 বাই